বৰপেটা জিলাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইদিয়াত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ শ্বহীদ আলীৰ ঘৰত নিশাৰ ভাগত হঠাৎ জুইৰ সূত্ৰপাত ঘটাত জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰি পৰিয়ালটোৰ তিনিটাকৈ তিনপাতৰ ঘৰ সম্পূৰ্ণ পুৰি ভস্মীভূত হোৱাৰ লগতে ভস্মীভূত হয় তিনিটাকৈ পশুধন। এই অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা বৃহৎ পৰিমাণৰ ধান চাউল কাপোৰ কানিৰ উপৰিও পুৰি ছাই হৈ যায় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। বিদ্যুৎ শ্বৰ্টসাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে। এই ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়ালটোৰ প্ৰায় 3,50,000 টকাৰ সা সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট NDN। মই জনামতে ইয়াত 3টামান গৰু আছিল, গৰু 3টা পুৰি গৈছে। লগতে ইয়াত 3টা ঘৰ আছিল, তিনপাতৰ ঘৰ সম্পূৰ্ণৰূপে পুৰি গৈছে। লগতে ইয়াত আৰু বহুতো বিভিন্ন ধৰণৰ সা সম্পত্তি আছিল। ঘৰৰ ভিতৰত থকা সকলো বস্তু একদম পুৰি শেষ হৈ গৈছে। ইয়াত কোনো ধৰণৰ বস্তু নাই, তাৰমানে সম্পূৰ্ণৰূপে। কিমান টকাৰ সম্পত্তি গৈছে? আনুমানিক 3.5 লাখ বা 4 লাখ হ'ব। এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'ল? এইটো মই জনামতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে। কি ক'ব চৰকাৰক? কি ক'ব? চৰকাৰক আহ্বান জনাম যাতে এই ৰাস্তাৰ ওপৰত যিবিলাক ঘৰ আছে, ঘৰৰ ওপৰত যাতে সিহঁতে বিদ্যুতৰ পৰা কোনো ধৰণৰ ক্ষতি নহয় তেনেকুৱা যাতে ব্যৱস্থা কৰে। এইখিনি আমি সরকারের ওসরত অনুরোধ জানাইছি। যদি আমরা রাস্তা থেকে আসতেছি, আসার পরে দেখি বড় মেলা আগুন হয়েছে। রাস্তা থেকে আসার পরে জানলাম যে শহীদ আলীর বাড়িতে আগুন ধরছে। আগুন ধরার পরে 3টা ঘর পড়া গেছে আর দুইটা গরু পড়া গেছে। মোটামুটি টোটাল হিসাব করে 3.5 লাখ থেকে 4 লাখ টাকা ক্ষতি হয়েছে আর কি। এই ক্ষতিটা আসলে বিদ্যুতের থেকে হয়েছে, যেহেতু ঘরে কোনো মানুষ থাকে না, আগুনটা কেমন করে ধরলো। আমরা জানা মতো আর কি এটা বিদ্যুৎ থেকে আগুন ধরছে। যাতে আমি সরকারের কাছে আহ্বান জানাই যাতে বিদ্যুৎ বিভাগের থেকে আমাদের কি ব্যবস্থা করে যায়।